নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ আছামিজ গ্লোবেল ইনফো নামৰ মোৰ ইউটিউব চেনেলটোলৈ। মই আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অসমৰ DME ফালৰ পৰা অহা অৰ্থাৎ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন ফালৰ পৰা অহা যে নৰ্থ লখিমপুৰ অৰ্থাৎ লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ যে গ্ৰেড 4 জব। আৰু ইয়াৰ টোটেল পোষ্ট হৈছে 188টা। কেইটা পোষ্ট আছে? ইয়াত 188টা পোষ্ট আছে। আৰু ইয়াৰ বাবে যোগ্যতা লাগিব মিনিমাম 8 পাছ হ'ব লাগিব। যে কোনটো পোষ্টৰ বাবে যে কিমানটা পোষ্ট আছে আৰু ইয়াৰ দৰমহা কিমান আৰু ইয়াৰ এপ্লাই অনলাইন এপ্লাই কেতিয়া হ'ব আৰু ইয়াৰ লাষ্ট ডেট কেতিয়ালৈকে আছে যে সম্পূৰ্ণ তথ্য জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তাৰে প্ৰথমটো পোষ্ট হৈছে যে ৱৰ্ড বয় ৱৰ্ড গাৰ্ল। ইয়াৰ স্কেল পে হৈছে 12,000 পৰা 52,000লৈ। তাৰপিছত ইয়াৰ টোটেল পোষ্ট হৈছে 71। তাৰ গ্ৰেড 4 তাৰ পোষ্ট হৈছে 4টা। তাৰ এটেণ্ডেণ্ট ইয়াৰ পোষ্ট হৈছে টোটেল পোষ্ট হৈছে 10টা। আৰু লেবৰেটৰী এটেণ্ডেণ্টৰ হৈছে 30টা, পিয়নৰ 6টা, ড্ৰাফটাৰী হৈছে 4টা, বেৰিয়াৰ হৈছে 8টা, চুইপাৰ হৈছে 15টা, ডিছেকশ্যন হল এটেণ্ডেণ্টৰ হৈছে 4টা, যে কুকৰ হৈছে 4টা, আৰু এনিমেল এটেণ্ডেণ্টৰ হৈছে 2টা, ধুবি বা ৱাছাৰমেন অৰ ওমেন ইয়াৰ টোটেল পোষ্ট হৈছে 12টা, যে পেকাৰ হৈছে 12টা, আৰু ৱৰ্কশ্বপ ৱৰ্কাৰ হৈছে 6টা। ইয়াৰ আছিল 188টাৰ যে টোটেল পোষ্টৰ। যে কিছুমানে হয়তো ভাবিব যে কেনেকৈ এপ্লাই কৰিম। এপ্লাইৰ বাবে যে কোনো চিন্তা কৰিব লগা কাৰণ নাই। যে কেনেকৈ এপ্লাই কৰিব লাগিব যে তাৰো এটা মই ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ আগবঢ়াম। সেই এপ্লাইৰ যে খবৰটো যে কেনেকৈ এপ্লাই কৰিব লাগে সেই খবৰটো পাবলৈ প্ৰথমে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি যে অল নটিফিকেশ্যনটো ক্লিক কৰি দিব। তেতিয়া মই আপলোড কৰা যিকোনো নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু এই পোষ্টটোৰ বাবে যে মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু আপ টু 38 হ'ব লাগিব। এতিয়া আহিছোঁ যে এপ্লাইৰ কাৰণে যে কি কি ডকুমেণ্টছ আপলোড দিব লাগিব। মেইন 2 কপি ফটো লাগিব, পাছপোৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ আপলোড কৰিব লাগিব। তাৰপিছত লাগিব সেই ক্লাছ 8 পাছৰ চাৰ্টিফিকেট বা সমান, বাৰ্থ চাৰ্টিফিকেট ফৰ এজ প্ৰুফ মানে যিটো চাৰ্টিফিকেটত এজ প্ৰুফ আছে। তাৰ অল মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট যে মাৰ্কশ্বিট লাগিব, গোটেই মাৰ্কশ্বিটখিনি লাগিব আৰু তাৰ লগতে পাছ চাৰ্টিফিকেট লাগিব। তাৰ কাষ্ট চাৰ্টিফিকেটখন লাগিব। তাৰপিছত লাগিব পাৰ্চন উইথ ডিছএবিলিটি মানে যদি কোনোবা অক্ষমতা বা কিবা চাৰ্টিফিকেট আছে তাৰ চাৰ্টিফিকেট লাগিব। পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েলশ্বিপ চাৰ্টিফিকেট লাগিব আৰু এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব। লগতে ইকনমিক উইকাৰ ছেকশ্যন কেটেগৰী চাৰ্টিফিকেট লাগিব। যদি ইকনমিক কোনোবা উইকাৰ মানে দুৰ্বলতা আছে তেনে তাৰ চাৰ্টিফিকেট লাগিব। আজি ভিডিঅ'টো ইমানে। যে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগৰ মাজত শ্বেয়াৰ কৰি দিব যাতে এই নটিফিকেশ্যনটো লগৰজনেও পায়। মই আপলোড কৰা যে জব ৰিলেশ্যন ভিডিঅ'বোৰ পোনপ্ৰথমে চাবলৈ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।